friend, মই আজি আপোনালোকৰ ওচৰত আন এটা ভিডিঅ' লৈ পেলাই আহিছোঁ। ভিডিঅ'টো হৈছে আমি যেতিয়া এনেকুৱা কাটা হাতৰ কাপোৰবোৰ পিন্ধো, স্লিভলেছবিলাক পিন্ধো, তেতিয়া আমি যদি কিবা কাৰণত আমি হাতখন এনেকৈ দাঙি দিবলগীয়া হয়, তেতিয়াহ'লে হাতৰ তলত থকা আমাৰ এই চুলিবিলাক দেখিবলৈ খুবেই বেয়া দেখি আৰু বহুত লাজ লাগে, মানে একদম বেকৱাৰ্ড টাইপ লাগে আৰু আজিকালিতো এনেকৈ নাথাকে। তো এইখিনি আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ বহুত কম খৰচত আৰু বহুত সোনকালে, বহুত ইজি কৰি পেলাই মানে আৰু চিম্পুল ষ্টাইলত মানে কেনেকৈ আমি সোনকালে কৰিব পাৰোঁ, এইখিনি নোহোৱা কৰি দিব পাৰোঁ, এনেকৈ চাফা কৰি দিব পাৰোঁ। তাৰ কাৰণে মই এইটো ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তো আহক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই অলপমান মাছাজ ক্ৰীম লগাই ল'ম। এনেকৈ মই অলপমান মাছাজ ক্ৰীম লৈ প্ৰথমতে অলপমান মাছাজ কৰি দিলোঁ। ইয়াৰ পিছত মই এটা ৰেজৰ ল'লোঁ। ৰেজৰটো বহুত কম দামী হয়, কম খৰচতে মানে কৰিব পৰাকৈ মই কৰিছোঁ। একদমেই কম দামী হয়, এইটো আপোনালোকে য'তে ত'তেই পাব বজাৰত। তাৰপিছত মই ইয়াতে এখন ব্লেড ভৰাই দিলোঁ, এনেকুৱা কৰি। চাওক, মই এখন ব্লেড ভৰাই দিলোঁ। মই ব্লেডখন ভৰাই দিলোঁ। ইয়াৰ পিছত মই এইটো কৰিম, চাওক। মোৰ অলৰেডি কৰি থোৱা আছে। চাওক কি ধুনীয়া চাফা দেখিছে আৰু বগা বগা দেখিছে, এনেকুৱা। ইয়াৰ পিছত মই এইখনত কৰিম এনেকুৱা কৰি। চাওক কি ধুনীয়া দেখিলে এতিয়া। এনেকৈ আপোনালোকেও কৰিব পাৰিব। ধুনীয়া কৰি কাটি দিব চুলিখিনি। কাটি দিলে দেখিবলৈ ভাল লাগিব আৰু এনেকুৱা স্লিভলেছবিলাক পিন্ধিবলৈও ভাল লাগিব। গৰমৰ দিনততো মানুহে সদায় এনেকৈ স্লিভলেছবিলাক পিন্ধে, মানে গৰম নাপাবৰ কাৰণে। তো হাতখন দাঙিলে বহুত ভাল লাগিব দেখিবৰ কাৰণে। তো আপোনালোকে এবাৰ এপ্লাই কৰি চাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ ইমানেই। টেক কেয়াৰ।